তো হেল্ল' গাইজ গুড ইভিনিং আৰু আমি চাইকেল লৈ আজি আহিলোঁ হাঁহপুৰৰ পূজা চাবলৈ। তো গোটেইকেইটাই আমি চাইকেল লৈ এনেদৰে খোজকাঢ়ি গৈছোঁ এখিনি আৰু এইটো হৈছে হাঁহপুৰৰ দুৰ্গা মন্দিৰ আৰু ইয়াতে আমি ভিতৰলৈ সোমাই যাম আৰু ইয়াতে দেখিলোঁ বহুত মানুহ ভিতৰত। তো আৰু গোটেইকেইটাই মিলি আমি মেলাৰ ভিতৰত সোমাবলৈ আহিলোঁ আৰু দেখিলোঁ ইয়াতে মূৰ্তিবিলাক। তো ইয়াতো ভিডিঅ' বনাই ল'লোঁ এটা। তাৰপিছত আমি আহিলোঁ এই চকৰিটো দেখিছেনে, ইয়াতে বোলে আমাৰ লগতে গোটেইকেইটাই উঠে আৰু ইহঁতে উঠাৰ পিছত আমি এনেদৰে থিয় হৈ লৈ আৰু ইয়াৰ পিছত কি কৰিলে ইহঁতে ব্ৰেক ডেন্সতে উঠে বোলে। ব্ৰেক ডেন্সতে উঠাই লৈ এনেদৰে উঠি আছে। তাৰপিছতে দেখিছেনে বাই বাই দি আছে আৰু জোচতে উঠি ইহঁতে কৈ আছে পুৰা জোচত উঠিছে বোলে ইহঁতে আৰু হাঁহি চাওক। তাৰপিছত এনেদৰে আৰম্ভ কৰি দিলে আৰু ইয়াতে আৰম্ভ হোৱাৰ পিছত গোটেইকেইটাৰে বোলে মাথাই ঘূৰালে, নুমি আহি কৈ আছে আৰু এনেদৰে আহি অলপমান মেলাখন ঘূৰিলোঁ। তাৰপিছত বাহিৰত ওলাই আহিলোঁ মন্দিৰত আৰু এনেদৰে ওলাই আহি গোটেইকেইটাই কিবা এটা হোটেলত খাই লৈ এই চিকেন চাওমিন খালে। দেখিছেনে কি খাই আছে। তো খানাটো ইমানেই ভাল হৈছে। তো ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ষ্টাৰ কৰাচোন 10K ব্লগটো ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি জনাব কেনে পালে। আজিলৈ বাই বাই।